দিলেও কি হল? ইমান দূৰলৈ অৰ্থাৎ মতাটো যাবলৈ ওলাইছো। কাৰ মতা? সেইটো অৰ্থাৎ সুধিবলগীয়া প্ৰশ্ন নে? তোৰ মুখখন কিন্তু দিনে দিনে বৰকে বাঢ়িছে দেই। তোৰ মুখখন কিন্তু দিনে দিনে বৰ সুন্দৰ হৈ পৰিছে দেই। খাইলাখ সেন্দুৰীয়া আম। পিতাইক কওনে? মই অৰ্থাৎ তোৰ পিতাৰক কেয়াৰ কৰা ভকত নহওঁ। প্যাৰ কিয়া তু ডানা কিয়া। হেই দে দেৰি হয় নহয়। চোন অকণ শৰ্ট কৰি আন অৰ্থাৎ। মই কিন্তু তোক অৰ্থাৎ চোনহে খুইছ আন। দাদাই গৈ আছো অৰ্থাৎ। চোন খুজিবলৈ আহিছিল। দে আঙুলিয়ে আঙুলিয়ে চোন দিলে কাজিয়া লাগিব। হয়তো অৰ্থাৎ ফেপেৰি পাতিয়ে থাক। পিতাই তেলটি পানা সেকেমেকে দানা মানে না এই পগলা হাই। দাদাই এদিন অৰ্থাৎ হল চাই ল তই। এই বাটত লৰিছে নেকি মাজে মাজে চাই যাবি। আৰু শুন, এই ভিনিহিক পাৰিলে চতৰ বিহুত এপাক আহিবলৈ কবি। হ'ব আজিয়ে ঘূৰিবিনে? পাতিহা মাইজনী থাকি যাম অৰ্থাৎ। ঐ বেছিবি কিয়? প্ৰেজেণ্ট প্ৰেজেণ্ট